আজিৰ ভিডিঅ'টোত অহা 12 জুলাই তাৰিখে হ'বলগীয়া যি DLED এক্সামিনেশ্যন তাত অহাৰ সম্ভাৱনা থকা এনভাইৰনমেণ্টেল সায়েন্সৰ কিছুমান প্ৰশ্ন আলোচনা কৰিবলৈ গৈ আছোঁ। প্ৰথম প্ৰশ্নটো হৈছে পৰিৱেশ বিজ্ঞান বুলিলে কি বুজা? এ সমাজ অধ্যয়ন, বি পৰিৱেশ আৰু জীৱৰ পাৰস্পৰিক সম্পৰ্কৰ অধ্যয়ন, চি গণিত, ডি ইতিহাস। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পৰিৱেশ আৰু জীৱৰ পাৰস্পৰিক সম্পৰ্কৰ অধ্যয়ন। 2 নম্বৰ প্ৰশ্নটো পৰিৱেশৰ মুখ্য উপাদান কেইটা? 2টা, 3টা, 4টা, 5টা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4টা। 3 নম্বৰ প্ৰশ্নটো তলৰ কোনটো নৱীকৰণযোগ্য সম্পদ? কয়লা, পেট্ৰল, সৌৰ শক্তি, প্ৰাকৃতিক গেছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৌৰ শক্তি। তলৰ কোনটো 3R নীতিৰ অন্তৰ্গত নহয়? ৰিডিউচ, ৰিইউজ, ৰিচাইকেল, ৰিপ্লেচ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিপ্লেচ। বায়ু প্ৰদূষণৰ এটা মুখ্য কাৰণ কি? গছ-গছনি, যান-বাহনৰ ধোঁৱা, বৰষুণ, নদী। উত্তৰটো হৈছে যান-বাহনৰ ধোঁৱা। জৈৱিক বিয়োজ্য আৱৰ্জনা কোনটো? প্লাষ্টিক, কাঁচ, শাক-পাচলিৰ খোল, লোহা। উত্তৰটো হৈছে শাক-পাচলিৰ খোল। জল সংৰক্ষণৰ উদ্দেশ্য কি? পানী অপচয় কৰা, পানী সঠিকভাৱে ব্যৱহাৰ কৰা, নদী বন্ধ কৰা, বৰষুণ বন্ধ কৰা। ইয়াৰ উত্তৰটো হৈছে পানী সঠিকভাৱে ব্যৱহাৰ কৰা। গছ ৰোপণে কি সহায় কৰে? বায়ু প্ৰদূষণ বৃদ্ধি কৰে, অক্সিজেন বৃদ্ধি কৰে, পানী প্ৰদূষণ কৰে, শব্দ প্ৰদূষিত কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অক্সিজেন বৃদ্ধি কৰে। 9 নম্বৰ প্ৰশ্নটো হৈছে জৈৱ বৈচিত্ৰ্য বুলিলে কি বুজায়? এ কেৱল জন্তু, বি কেৱল উদ্ভিদ, চি জীৱৰ বিভিন্নতা, ডি কেৱল মানুহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জীৱৰ বিভিন্নতা। বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? 5 জুন, 22 এপ্ৰিল, 1 মে, 15 আগষ্ট। ইয়াৰ উত্তৰটো হৈছে 5 জুন। পৃথিৱীৰ বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ কোনবিধ? এ অক্সিজেন, বি নাইট্ৰজেন, চি কাৰ্বন ডাই অক্সাইড, ডি হাইড্ৰজেন। উত্তৰটো হৈছে বি নাইট্ৰজেন। উদ্ভিদে খাদ্য প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? এ শ্বসন, বি সালোকসংশ্লেষণ, চি বাষ্পীভৱন, ডি পৰিপাক। ইয়াৰ উত্তৰটো হৈছে সালোকসংশ্লেষণ। 13 নম্বৰ প্ৰশ্নটো হৈছে পানীৰ ৰাসায়নিক সংকেত কি? CO2, O2, H2O, N2। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি H2O। 14 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো বায়ু প্ৰদূষক? এ অক্সিজেন, বি নাইট্ৰজেন, কাৰ্বন মন'ক্সাইড, ডি জলীয় বাষ্প। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাৰ্বন মন'ক্সাইড। 15 বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? 5 জুন, 22 মাৰ্চ, 21 জুন, 1 ডিচেম্বৰ। ইয়াৰ উত্তৰটো হৈছে 22 মাৰ্চ। 16 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশৰ জৈৱিক উপাদান কোনটো? মাটি, পানী, উদ্ভিদ, বায়ু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উদ্ভিদ। 17 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো অজৈৱিক উপাদান? মানুহ, পশু, উদ্ভিদ আৰু মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাটি। 18 নম্বৰ প্ৰশ্নটো হৈছে অজন স্তৰে কিহৰ পৰা সুৰক্ষা দিয়ে? অতিবেঙুনীয়া ৰশ্মি, বৰষুণ, ধূলি, কুঁৱলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অতিবেঙুনীয়া ৰশ্মি। 19 নম্বৰ প্ৰশ্নটো হৈছে বন সংৰক্ষণৰ মুখ্য উদ্দেশ্য কি? কাঠ কটা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ, নগৰ নিৰ্মাণ, উদ্যোগ স্থাপন। ইয়াৰ উত্তৰটো হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ। 20 নম্বৰ প্ৰশ্নটো হৈছে শক্তিৰ নৱীকৰণযোগ্য উৎস কোনটো? কয়লা, ডিজেল, বতাহ শক্তি, পেট্ৰল। উত্তৰটো হৈছে বতাহ শক্তি। 21 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জল প্ৰদূষণৰ কাৰণ? গছ ৰোপণ, উদ্যোগৰ আৱৰ্জনা, বৰষুণ, সৌৰশক্তি। উত্তৰটো হৈছে বি উদ্যোগৰ আৱৰ্জনা। খাদ্য শৃংখলৰ আৰম্ভণি কাৰ দ্বাৰা হয়? মানুহ, সিংহ, সেউজীয়া উদ্ভিদ, বাঘ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সেউজীয়া উদ্ভিদ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয়? 21 মাৰ্চ, 5 জুন, 22 এপ্ৰিল, 16 ছেপ্টেম্বৰ। ইয়াৰ উত্তৰটো হৈছে 21 মাৰ্চ। তাৰ পাছৰ প্ৰশ্নটো হৈছে চিপকো মুভমেণ্ট গছ সংৰক্ষণৰ আন্দোলন আছিল। শুদ্ধ নে অশুদ্ধ? ইয়াৰ উত্তৰটো হৈছে শুদ্ধ। 26 নম্বৰ প্ৰশ্নটো হৈছে কোনটো প্ৰাকৃতিক সম্পদ নহয়? পানী, বায়ু, প্লাষ্টিক আৰু মাটি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্লাষ্টিক। 27 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনটো জৈৱ বিয়োজ্য? এ পলিথিন, বি কাগজ, চি প্লাষ্টিক বটল, ডি কাঁচ। ইয়াৰ উত্তৰটো হৈছে কাগজ। 28 নম্বৰ প্ৰশ্নটো হৈছে গ্ৰীণ হাউচ গেছৰ এটা উদাহৰণ হ'ল এ অক্সিজেন, বি কাৰ্বন ডাই অক্সাইড, চি নাইট্ৰজেন, ডি হিলিয়াম। উত্তৰটো হৈছে বি কাৰ্বন ডাই অক্সাইড।